हेलो एवरीवन वेलकम बैक टू माय चैनल की खबर आपनलोকৰ आशा कৰো সকলোৱে ভালে আছে আৰু আমি এতিয়া গৈ আছো বজাৰ কৰিবলৈ মানে ফেন্সি বজাৰত গৈ আছো দুৰ্গা পূজাৰ বজাৰ কৰিবলৈ কি নলো গোটেইখিনি আপোনালোক দেখুৱাই যাম আৰু এতিয়া আমি উঠিছো বাছত গৈ আছো ইফালে বা আছে বাৰ ছোৱালী কুকি আছে সবে মিলি গৈ আছো আমি আৰু পূজা বুলি আহিছো কাপোৰ লবলৈ কিন্তু বিয়াও আছে এখন মানে পূজাৰ পিছে পিছে কেইদিনমান পিছত সেই কাৰণে একেবাৰে দুটা কাম চলি যাব আৰু সেই কাৰণে একেবাৰে লৈ যাও বুলি ভাবিছো এতিয়া সোমালো দোকানত আৰু দোকানত সোমায়ে এতিয়া চাই আছো মিক্স পাট তাৰ পিছতে পাটও চাম সবখিনি চাম আৰু স্লেপ কটনো চাম গোটেইখিনি চাম মিক্স পাট এতিয়া চাই আছো এইবোৰ মিক্স পাটৰ কালেকচন আৰু এই দোকানখন আছে পান বজাৰ আৰু ফেন্সি বজাৰৰ মাজতে একদম সিল্ক হাউস বুলি আৰু এতিয়া এক কালাৰটো দেখাওঁচোন আৰু এতিয়া মই পিন্ধি থকা জোৰ এজোৰ বিক্স পাৰ্ট হয় মানে এটা কালাৰত হয় আৰু এজোৰ ধুনিয়া হয় বহুত এনে মই লৈ চাইছো আৰু লৈ চালে গম পাই ন কেনেকুৱা লাগে মিক্স পাট চাই হৈ গল আৰু স্লেপ কটন চাই ললো আৰু এতিয়া চাই আছো পাটৰ এইবিলাক পাটৰ কালেকচন হয় সব চাই লো এতিয়া কোনজোৰ ভাল লাগে কোনজোৰ কি হয় মানে লাষ্ট ফাইনাল কোনজোৰ হয় দেখাম বাৰু আপোনালোকক আৰু আমি কাপোৰ সাপুৰ লৈ উলাই আহি এতিয়া গৈ আছো ফেন্সি বজাৰৰ ভিতৰত যিখন মিনি ফেন্সি বজাৰ বুলি কয় তাতে গৈ আছো স্যান্ডেল চাবলৈ তাতে ধুনিয়া ধুনিয়া বেগ আৰু স্যান্ডেল পায় সেই কাৰণে ভাবিছো তাতে গৈ আহো এবাৰ এতিয়া ভিতৰলৈ সোমাই যাও লগতে আপোনালোককো লৈ যাও কিন্তু বহুত ভিৰ কাৰণ পূজাৰ বজাৰ সেই কাৰণে আৰু পূজা বেছি দিন নাই 2-3 দিন আছে সেই কাৰণে বহুত ভিৰ হৈ আছে একেদিন আৰু আজিও বহুত ভিৰ তথাপিও যি পাৰো আৰু দেখুৱাম আপোনালোকক আৰু আমাৰ স্যান্ডেল লৈ হৈ গল আৰু এতিয়া আমি গৈ আছো শপাৰ্স পইণ্ট তাত গৈ চাও কি লব পাৰো কি পোৱা যায় ভাল তাকে এতিয়া গৈ আছো তেন্তে বলক আপোনালোকো আমাৰ লগত মানুহ চাইটো কমে পাইছে আপোনালোকে কিমান মানুহ হৈছে কিমান ভিৰ হৈছে খুস্কাৰিবই নোৱাৰি মানে আৰু এতিয়া বায়ে চাই আছে বেগ লব বায়ে শপাৰ্স পইণ্টত আহি আমি এটা বেগ চাই আছো
মিঠাই এনেকৈ খালোঁ আৰু এতিয়া আমি খাব লৈছোঁ ম'ম' কাৰণ ভোক লাগি গৈছে বজাৰ কৰি কৰি সেইকাৰণে এতিয়া খাম ম'ম' আমি আৰু সেইদিনাখন বজাৰৰ পৰা মই কি ল'লোঁ সেইখিনি আপোনালোকক দেখুওৱা নহ'ল আৰু বজাৰৰ পৰা আহি সেইকাৰণে ভাবিলোঁ ঘৰত আহি মই এবাৰ দেখাই দিওঁ ব্লাউজ মই চিলাই কৰি ল'লোঁ চব তাৰপিছতে আপোনালোকক দেখুৱাই আছোঁ এতিয়া চাই লওক কাপোৰখিনি কি আনিলোঁ মই চেলোৱাৰ কুৰ্তিও আনিছোঁ লগতে মেখেলা চাদৰো আনিছোঁ গোটেইখিনি দেখুৱাই আছোঁ এতিয়া আৰু মাৰ কাৰণেও আনিছিলোঁ মিক্স পাটৰ শাৰী এখন কিন্তু সেইখন আপোনালোকক দেখুওৱা নহ'লে এইটো হ'ল একেবাৰে চিম্পল কুৰ্তি অকল ছিংগল কুৰ্তি হয় একো পেণ্ট চেণ্ট নাই ইয়াৰ লগত আৰু এইযোৰো হ'ল এযোৰ চুৰিদাৰ এখন হ'ল চুৰ্ণি দুটা কালাৰত আছে আৰু এইটো হ'ল পেণ্ট লগতে পেণ্টটো আছে মানে প্লাজো টাইপ আৰু এইটো হ'ল কুৰ্তি একেবাৰে চিম্পল পিংক কালাৰ আৰু এইযোৰ চুৰিদাৰ হয় এইযোৰ একেবাৰে চিম্পল হয় হোৱাইটত এনেকৈ কাম কৰা আছে এখন চুৰ্ণিখন আৰু এইটো হ'ল কুৰ্তিটো একেবাৰে চিম্পল অলপমান আছে কাম কৰা এইটোত কুৰ্তিটোত কিন্তু বাকী চুৰ্ণি আৰু পেণ্টটো একেবাৰে চিম্পল হয় আৰু এইযোৰ আনিছোঁ স্লেপ কটনৰ মেখেলা চাদৰ হয় পাৰ্পল কালাৰত চিলভাৰ ফুল আছে সৰু সৰু ফুল এনেকৈ ইমান ভালকৈ মেলি নেদেখাওঁ আৰু এনেকৈ ওপৰৰ পৰাই দেখাই দিছোঁ আৰু এইটো হ'ল ব্লাউজটো মই চিলাই কৰি ল'লোঁ কাৰণ পূজাত পিন্ধিব লাগিব সেইকাৰণে আৰু এইযোৰ পিন্ধিলে আপোনালোকক ভালকৈ দেখুৱাই দিম মই যেতিয়া পিন্ধিম আৰু এইখন হ'ল মেখেলাখন আৰু এই মেখেলা চাদৰযোৰ হ'ল পাটৰ পিংক ব্লু এনেকৈ ৰাণী টাইপৰ হয় কালাৰটো তিনিটাই মিক্স আছে আৰু এইটো হ'ল ব্লাউজ পিচটো এতিয়াও চিলোৱা নাই মই পূজাৰ পিছতে চিলাম বিয়া আহি আছে তেতিয়া বিয়াৰ আগে চিলাই ল'ম আৰু এইখন হ'ল মেখেলাখন আৰু কাপোৰখিনি চাই কেনেকুৱা লাগিল আপোনালোকৰ জনাবচোন কমেণ্টত আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই